তেখেতসকলে গডছে ডাঙৰীয়াই আমাৰ দেশৰ দেৱতা নিচিনা দেউতাক মহাত্মা গান্ধীক হত্যা কৰিছে। এই নাথুৰাম গডছে RSS যদি ফুলের মালা দিয়ে আদরি করে তেখেতৰ বাৰ্থডে যদি সেলিব্রেট করে ইয়ার বিষয়ে কৈছে যে গডছে যদি আপনার বিরাট মহামানব যদি হয় তেখেতক ঈশ্বর বনাই আপনি ওয়ার্শিপ করা একইতো বিয়া খোৱা নাই। He killed our father, nation of our father, Mahatma Gandhi, and while saying something about him, and he proved to be wrong. This is wrong completely. I would like to tell Assam police that you have no other work. আপনার বেলেগ কাম নাই নাকি ইয়াত? চাওক আপুনি এই হেৰি যাওক শ্রীরামপুর সিন্ডিকেটত যাওক, কিমান রকমের সিন্ডিকেট আছে, গরুর সিন্ডিকেট, ব্ৰইলার মুরগির সিন্ডিকেট, মাহৰ সিন্ডিকেট। আমার দুখীয়া লেবার শ্রেণীর মানুহবিলাক কাম করার পাছত আবেলিত কাম করার পয়সা দি 300 টাকা 250 টাকা পয়সা দি আধা কেজি ব্ৰইলার মাংস কিনি খাইছিল। আজিৰ দিনত কি খাবা তেখেতসকলে? হ্যাঁ 80 টাকা পোৱা somewhere near to 300 rupees. What did it happen? How did it happen? Syndicate, car syndicate. নিশ্চয় ইউ পিপল প্ৰমোদ বড়ো ডাঙৰীয়া syndicate হ'ব পাৰে না, অসমৰ syndicate হ'ব পাৰে, অসম পুলিচৰ syndicate হ'ব পাৰে। সেইকাৰণে তো দাম বাঢ়ি গৈছে। Inflation of the price of the fish, inflation of the price of the ব্ৰইলাৰ মুৰ্গী, সেইবিলাক বহুত কাম আছে এৰেষ্ট কৰিবলৈ। অসম পুলিচৰ বহুত কাম আছে। আমাৰ ডাঙৰীয়া জিগনেশ মেবানী ডাঙৰীয়াক এৰেষ্ট কৰা কোনো কাৰণে নাই। So I think this is what we pulled up, that Assam police is becoming a full to RSS. এতিয়া আপোনালোকে কি কৰিব? কি বিচাৰিছে? আমি তেখেতক উইদাউট এনি কণ্ডিশ্যন আনকণ্ডিশ্যনে তেখেতক ৰিলিজ কৰিব লাগে, আমি এইটো বিচাৰি আছোঁ। আমি জিগনেশ মেঘানী ডাঙৰীয়াক লগ কৰিলোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰী ভূপেন বৰাৰ নিৰ্দেশত আমাৰ এটা প্ৰজাতি দল আমাৰ গুৱাহাটীৰ পৰা আহি আমি ইয়াত উপস্থিত হৈছোঁ। আমি ইতিমধ্যে তেওঁৰ বেলৰ কাৰণে যি যাৱতীয় দৰকাৰী কাগজ পত্ৰত চহী লাগে আমি ল'লোঁ, ওকলানামাত চাহিদ ল'লোঁ, আৰু আমাক পুলিচৰ পৰাও জনোৱা হৈছে যে তেখেতক অলপ পিছতে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰা হ'ব। আমি বেল পিটিশ্যন ফাইল কৰিব আশা কৰিছোঁ যে হ'ব। কেছটো কি কাৰণে দিছে অলপ? তেখেতক এটা যোৱাকালি তেওঁ এটা টুইট কৰিছিলে, এপিল কৰিছিলে আমাৰ প্ৰাইম মিনিষ্টাৰক যে তিনিখন জেগাত, গুজৰাটৰ 3খন জেগাত অলপ অশান্তি হৈছে। সেই অশান্তি জৰ্জৰিত জেগাবিলাকত কৈছিলে যে আপুনি এটা ভাষণ ৰাখক যাতে তাতে অশান্তিবোৰ নহয়। সেইটোকে ইয়াতে ঘূৰাই পকাই এটা কেছ সৃষ্টি কৰিছে। কোনো তেখেতে এনেকুৱা কোনো এটা কমিউনেল অফেন্সিভ কমেণ্ট একো কৰা নাছিলে। তেখেতে খালি কৈছিলে এটা কল, এটা এপিল কৰিছিলে। তেখেতে কৈছে টুইটটোত এপিল এটাই কৰিছোঁ যে মই এপিল কৰিছোঁ যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই 3খন জেগাত যে অশান্তি হৈছে সেই অশান্তি যাতে নহয়, যাতে পিচ এণ্ড ট্ৰেংকুইলিটি মেইনটেইন থাকে, সেইটো কাৰণে এটা এপিল কৰিবলৈ দিছিল। গডছেৰ লগত তুলনা কৰিছিল। গডছেৰ লগত তেনেকুৱাকৈ গডছেৰ লগত কোৱা নাই। তেখেতে কৈছে যে কিছুমানে গডছেৰ পূজাও কৰে, আজিকালি আমি দেখিছোঁ য'তে ত'তে তেনেকুৱা হয় কিছুমান। তেওঁ কৈছে যে নহয়, সেইটোৱে মেইন কথা নহয়। তেওঁ তাতে খুব ধুনীয়াকৈ কৈছে তেওঁ কৈছে যে এপিল এটা কৰিছোঁ মই। সেই এপিল শব্দটো খুব স্পষ্টকৈ আছে যে মই এটা এপিলেই কৰিছোঁ। প্ৰাইম মিনিষ্টাৰে এটা ভাষণ ৰাখক, তেওঁ মানুহখিনিক কওক এই 3খন জেগাত ইমান অশান্তি জৰ্জৰিত হৈ আছে, অশান্তি জৰ্জৰিত যাতে গুচি যায়, যাতে গুজৰাটত শান্তি আহে। তেখেতক ভালকৈয়ে কৈছে যে তেখেতে এটা মন্দিৰ নিৰ্মাণ কৰিছে মহাত্মা গান্ধীৰ ওপৰত। গতিকে যদি সেই মানুহজনৰ পৰা আমি এইখিনি আশা কৰোঁ, সেই ধৰণেই কৈছোঁ। মই একজেক্টলি কোৱা কথাখিনিয়ে কৈছে তেখেতে যে মই তেনেকুৱা এটা আশা কৰোঁ যিজনে মন্দিৰ এটা নিৰ্মাণ কৰিছে মহাত্মা গান্ধীৰ ওপৰত, তেখেতে এটা ভাষণ ৰাখক, এটা এপিল ৰাখক মানুহবিলাকক যাতে সকলো শান্তি বজাই ৰাখে।